অ'কে, কি আছিলে? বাহ্যিক বায়ুটো তোমাৰ অক্সিজেন হ'ল, ক'লৈ গুচি গ'ল? হা? বায়ু প্ৰথমতে আহিলে নাক বা মুখ, হৈ গ'ল। তাৰপিছত ক'লৈ গুচি গ'ল? বায়ুনলিকাৰে। বায়ুনলী আৰু খাদ্যনলীৰ মাজৰ পাৰ্থক্যটো আছিলে কি? যে বায়ুনলিকাবিলাক যাতে বায়ু অহা যোৱা কৰিলে চেপেটা হৈ নাযায়, ঠিক আছে? তাৰ কাৰণে কি হয়? আঙঠিযুক্ত হয়। কেতিয়াবা কুকুৰা হাঁহ ঘৰত মাৰিলে মানে চাবা বায়ুনলিকা আৰু তোমাৰ খাদ্যনলীৰ মাজৰ পাৰ্থক্যটো কি হয়। তাৰপিছত ক'লৈ গুচি গ'ল? বায়ুনলী। বায়ুনলীৰ পিছৰ পৰা ক'লৈ গ'ল? হাওঁফাওঁ। হাওঁফাওঁত কি থাকে? বায়ু কূপ থাকে বা বায়ু কোঠালি থাকে, য'ত তোমাৰ কি হৈ থাকে? বায়ুবোৰ জমা কৰে। আমি যেনেকৈ আমাৰ খাদ্য জমা কৰি ৰাখোঁ, ঠিক তেনেকৈ অক্সিজেন জমা কোনে কৰে? হাওঁফাওঁত থকা কিছুমান বায়ুৰ কোঠালি। তাৰপাছত এইটো হ'ল বায়ু কোঠালি। তাৰ নেক্সট ষ্টেজটো হ'ব তেজৰ হিমগ্ল'বিন, ঠিক আছে? তেজত কি থাকে? হিমগ্ল'বিন থাকে। তেজত কি থাকে? হিমগ্ল'বিন থাকে। তো তেজৰ যিটো হিমগ্ল'বিন, সেই তেজৰ হিমগ্ল'বিনৰ মূল কামটো হৈছে অক্সিজেন শোষণ কৰা। আৰু সেই তেজখিনিয়ে কাৰ সৈতে কানেক্ট হৈ থাকে? বায়ু কূপৰ সৈতে কানেকশ্যন হৈ থাকে। বায়ু কূপত অক্সিজেন থাকে আৰু সেই অক্সিজেনবিলাক কি হয়? কোনে শোষণ কৰে? হিমগ্ল'বিনে। হিমগ্ল'বিন ক'ত থাকে? তেজ। চ' তেজত হিমগ্ল'বিন থাকে, হিমগ্ল'বিনে অক্সিজেন শোষণ কৰে। অক্সিজেনটো শোষণ কৰিলে, ঠিক আছে? অক্সিজেন কি কৰিলে? শোষণ কৰিলে। অক্সিজেন শোষণ কৰি ক'লৈ নিব? হা? হৃদযন্ত্ৰলৈ নিব। হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত থাকে? 4টা কোঠালিযুক্ত থাকে, ঠিক আছে? হৃদযন্ত্ৰত সোমাব। হৃদযন্ত্ৰৰ গোটেই ডিটেইলছটো তোমালোকক পঢ়াম। ইয়াৰ পিছত পৰিবহণ যিটো আহিব, তেজৰ পৰিবহণ, তাত সেইটো শিকিবা। হৃদযন্ত্ৰলৈ গ'ল। হৃদযন্ত্ৰই কি কৰিব? অক্সিজেনযুক্ত তেজখিনি পাম্প কৰি পেলাই তেজৰ শিৰাৰ জৰিয়তে, ঠিক আছে, গোটেই বডিলৈ প্ৰেৰণ কৰিব। বডিলৈ ক'লৈ ক'ত প্ৰেৰণ কৰিব? হৃদযন্ত্ৰত প্ৰৱেশ কৰিলে, ঠিক আছে? এইটো হৃদযন্ত্ৰত প্ৰৱেশ কৰিলে। হৃদযন্ত্ৰৰ পৰা তেজৰ জৰিয়তে কি হ'ব? পৰিবহণ ঘটিব। পৰিবহণ ঘটি পেলাই দেহকোষক যোগান ধৰিব। ছাৰ, দেহকোষ মানে কি? দেহকোষত থকা আমাৰ দেহ, আমাৰ কোষত, আমাৰ বডিটো কোষেৰে গঠিত, আমি জানোৱেই, হয়নে? প্ৰতিটো কোষক অক্সিজেন যোগান ধৰিব। কোষৰ ভিতৰত কি থাকে? মাইট্ৰকণ্ড্ৰিয়া থাকে। কি থাকে? কি থাকে? মাইট্ৰকণ্ড্ৰিয়া থাকে। মাইট্ৰকণ্ড্ৰিয়াত তোমাৰ কি প্ৰস্তুত হয়? গ্লুক'জটো ভাঙি গ্লুক'জে, অৰ্থাৎ কাৰ্বহাইড্ৰেট যে আমি যিটো খাওঁ C6H12O6, ঠিক আছে? সেই কাৰ্বহাইড্ৰেটৰ সৈতে অক্সিজেনে বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন কৰিব? ATP ফৰ্মেশ্যন কৰিব। এডেন'চাইন ট্ৰাইফছফেট বুলি তোমাৰ শক্তি উৎপন্ন কৰিব, ঠিক আছে? তাৰমানে কি বুজিলোঁ? অক্সিজেনটো আমাৰ বডিত কিয় লাগে? এইটো কাৰণে লাগে যে শক্তি উৎপন্ন হ'বলৈ লাগে। অক্সিজেন নহ'লে আমাৰ বডিত আমি শক্তি নাপাওঁ। আমাৰ দেহৰ ভিতৰত অ'কে, দেহকোষত কি হ'ল? কি কৰিব? অক্সিজেন যোগান ধৰিব। মাইট্ৰকণ্ড্ৰিয়াত অক্সিজেনৰ ব্যৱহাৰ হ'ব। মাইট্ৰকণ্ড্ৰিয়াটো ক'ত থাকিব? ক'ত থাকিব? মাইট্ৰকণ্ড্ৰিয়া ক'ত থাকে? দেহকোষত থাকে। ক'ত থাকে? কোষত থাকে, কোষৰ ভিতৰত থাকে। আৰু মাইট্ৰকণ্ড্ৰিয়াত কি হয়? অক্সিজেনটো যোগান ধৰি দিয়ে। মাইট্ৰকণ্ড্ৰিয়া সেইটো কাৰণে কয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়। আচলতে মাইট্ৰকণ্ড্ৰিয়া হৈছে আমাৰ দেহৰ শক্তি উৎপন্নৰ কাৰখানা, য'ত কি উৎপন্ন হয়? শক্তি উৎপন্ন হয়। শক্তি উৎপন্ন হোৱা সেই বিক্ৰিয়াটোত কি প্ৰয়োজন হয়? অক্সিজেন প্ৰয়োজন হয়। অক্সিজেন যদি নাপায়, তেতিয়াহ'লে মাইট্ৰকণ্ড্ৰিয়া কি কৰিব নোৱাৰে? তোমাৰ শক্তি উৎপন্ন কৰিব নোৱাৰিব। যিটো গ্লুক'জ বা কাৰ্বহাইড্ৰেট ভাঙি পেলাই, কাৰ্বহাইড্ৰেটৰ লগত কি হয়? অক্সিজেন প্লাছ হয়, লগ লাগে। অক্সিজেন প্লাছ হয় বা যোগ হয় বা বিক্ৰিয়া কৰি পেলাই কি উৎপন্ন হয়? ATP ফৰ্মেশ্যন কৰে। আৰু লগতে কি উৎপন্ন কৰে? কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে, ঠিক আছে? তাৰপিছত আহি গ'ল, চ' শক্তি উৎপন্ন কৰে, ATP ফৰ্মেশ্যন কৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। এই যে কাৰ্বন ডাই অক্সাইডটো, সেই কাৰ্বন ডাই অক্সাইডটো আকৌ কি হয়? আকৌ তেজে কঢ়িয়াই লৈ আনি পেলাই ক'লৈ দিয়ে? তোমাৰ হৃদযন্ত্ৰক দিয়ে। ক'ত দিয়ে? হৃদযন্ত্ৰত। গতিকে তেজ গৈ কাৰ্বন ডাই অক্সাইড, এই কাৰ্বন ডাই অক্সাইডযুক্ত তোমাৰ তেজখিনি, কাৰ্বন ডাই অক্সাইডৰ তেজখিনি হৃদযন্ত্ৰত প্ৰৱেশ কৰে। হৃদযন্ত্ৰই কি কৰে? হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈ প্ৰেৰণ কৰি দিয়ে। আকৌ হাওঁফাওঁলৈ গ'লে আমাৰ হাওঁফাওঁকেইটালৈ দি দিয়ে। আকৌ হাওঁফাওঁৱে কি কৰে? কাৰ্বন ডাই অক্সাইডটো আমাৰ দেহৰ কাৰণে নালাগে, বৰ্জিত পদাৰ্থ হয়। গতিকে কাৰ্বন ডাই অক্সাইডটো আমাৰ দেহৰ পৰা বাহিৰ কৰি দিয়ে। বুজি পাইছানে? অক্সিজেন ল'লে, অক্সিজেন সোমালে, অ'কে, চোৱা, অক্সিজেন সোমালে, নাকে সোমালে, বায়ুনলী হ'ল। বায়ুনলীলে হাওঁফাওঁত প্ৰৱেশ কৰিলে। হাওঁফাওঁত প্ৰৱেশ কৰাৰ পিছত বায়ুকোষ বা কোঠালিত গ'ল। বায়ু কোঠালিৰ পৰা ক'লৈ গ'ল? তেজৰ হিমগ্ল'বিনৰ অক্সিজেন শোষণ কৰিলে। তাৰ হৃদযন্ত্ৰত প্ৰৱেশ কৰিলে। হৃদযন্ত্ৰৰ পৰা তেজৰ জৰিয়তে তোমাৰ কি হ'ল? পৰিবহণ হ'ল। কি পৰিবহণ হ'ল? অক্সিজেন পৰিবহণ হ'ল। ক'লৈ পৰিবহণ হ'ল? দেহকোষলৈ।
দেহ কোষত কি থাকে মাইট্ৰকণ্ড্ৰিয়া থাকে মাইট্ৰকণ্ড্ৰিয়াত অক্সিজেনৰ ব্যৱহাৰ হ'ল তাৰপিছত কি উৎপন্ন হ'ল শক্তি উৎপন্ন হ'ল শক্তিটো কি হিচাপে উৎপন্ন হ'ল এটিপি ফৰ্মেশ্যন হ'ল লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল ই বৰ্জিত পদাৰ্থ গতিকে কাৰ্বন ডাই অক্সাইডটো তেজে কি কৰে আকৌ পৰিবহণ কৰিব কৰি পেলাই ক'লৈ যাব হৃদযন্ত্ৰত প্ৰৱেশ কৰিব হৃদযন্ত্ৰই তোমাৰ হাওঁফাওলৈ পঠিয়াই দিব আৰু হাওঁফাওৰ পৰা বায়ুনলিকাৰে তোমাৰ কাৰ্বন ডাই অক্সাইডটো কি কৰি দিব বৰ্জন কৰি দিব ক্লিয়াৰ হৈছে অ'কে